তুমি কিন্তু 1 ইঞ্চি পিছলৈ যাব নোৱাৰিবা ঠিক আছে আৰু ৰেডি ওকে মই ইয়াৰ পৰা ড্ৰপ কৰিম 3 2 1 Dear students আজিৰ আমাৰ কনসেপ্ট হৈছে সিম্পল হারমোনিক মোশন সিম্পল হারমোনিক মোশন দুই ধৰণৰ যেনে ফাৰ্স্ট হৈছে সো পিৰিয়ডিক মোশন এন্ড অসিলেটৰী মোশন এই বস্তুখিনি আজি আমি প্ৰ্যাকটিক্যালি চাম আর ইউ ৰেডি yes sir এস আমাৰ পেন্ডুলাম এটো কি পেন্ডুলাম পেন্ডুলামৰ মোশনটো আজি আমি চাম তোমালোকে কাউন্টিং কৰিবাচোন ফাৰ্স্ট যেটো মোশন মই দেখুৱাই দিছো ইয়াৰ পৰা এবাৰ যদি মই সোৱা বলটো এনেদৰে ওপৰলৈ উঠাই ইয়াৰ পৰা যদি ড্ৰপ কৰি দিও তোমালোকে কাউন্টিং কৰিবা 3 2 1 1 2 3 4 5 6 এয়া হৈছে সিম্পল হারমোনিক মোশনৰ ভিতৰত পিৰিয়ডিক মোশন পিৰিয়ডিক মোশন কি হ'ব বুলি কোৱা হয় দ্য মোশন অফ এন অবজেক্ট এই বলটোৰ যেটো মোশন এটো কি হৈছে বাৰ কি হৈছে ৰিপিট হৈছে একেটা পথৰে ৰিপিট হৈছে আফটাৰ ইকুৱেল ইন্টাৰভেল অফ টাইম বুজি পাইছা নে নাই ওকে হয় আকৌ পিৰিয়ডিক মোশন যেটো সেইটোৰ ভাগ হৈছে দুটা এটা হৈছে অসিলেটৰী মোশন অসিলেটৰী মোশনটো কি অসিলেটৰী মোশনটো হৈছে যদি দুটা নিৰ্দিষ্ট পইণ্টৰ ভিতৰত গতিটোৰ পুনৰাবৃত্তি হৈ থাকে বা ৰিপিট হৈ থাকে তাকে অসিলেটৰী মোশন বুলি কোৱা হয় যেনে এইটো এগেইন চাইছো চোৱা এই পয়েন্টৰ পৰা ৰছিডালৰ লাষ্ট পয়েন্টলৈ এই দুটা পয়েন্টৰ মাজৰ এই যিখিনি গতি যদি ৰিপিট হৈ থাকে তেনেহলে সেই পিৰিয়ডিক মোশনটো কোৱা হয় অসিলেটৰী মোশন সেই পিৰিয়ডিক মোশনটো কি বুলি কোৱা হয় অসিলেটৰী মোশন এগেইন চোৱা নন অসিলেটৰী কি নন অসিলেটৰী কটোৰ আকৌ কোনো নিৰ্দিষ্ট পয়েন্ট নাই যদি সার্কুলার মোশনত চোৱা এনেকুৱা সার্কুলার মোশনত এটা নিৰ্দিষ্ট কক্ষপথত যদি বস্তুটোৰ গতি পুনৰাবৃত্তি হৈ থাকে তেনেহলে তাক কোৱা হয় নন অসিলেটৰী যেনে এক্সাম্পল হিচাপে আমাৰ পৃথিৱী সূৰ্যৰ চাৰিফালে ঘূৰি আছে নিৰ্দিষ্ট কক্ষপথত পৃথিৱীৰ গতিটো পুনৰাবৃত্তি হৈ আছে নাই বা এটা ক্লকৰ ক্ষেত্ৰত এটা ক্লকে কি কৰি আছে বাৰে বাৰে একেটা পথেৰে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ঘূৰি আছে নাই এইবাৰ মই এক্সপেৰিমেণ্টত অলপ চেঞ্জিং কৰিছোঁ বলটোৰ ঠাইত এটুকুৰা ইটা বান্ধি দিছোঁ ঠিক আছে এইবাৰ এই ইটা টুকুৰাৰ দ্বাৰা মই নেক্সট এক্সপেৰিমেণ্ট কৰিম আহাচোন আৰমান চোৱা এইটো পয়েন্টত মই একেবাৰে আৰমানক থিয় কৰাইছোঁ আৰু আৰমানৰ একেবাৰে নাকত লগাই মই ইটা টুকুৰা চোৱা বহুত ওজন ইটা টুকুৰাত বহুত ওজন আছে কমেও আধা কেজি হ'ব যেহেতু ইটা টুকুৰা ওজন আছে মই অলপ ওপৰলৈ উঠাই ৰাখিছোঁ গতিকে ইয়াত mg লাগিব এই ক্ষেত্ৰত ফৰ্মুলাটো হ'ব mgh আৰু এই ইটা টুকুৰাত পৰ্যাপ্ত পৰিমাণে কি হ'ব গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি কি হ'ব ষ্ট'ৰ হ'ব আৰু ড্ৰপ কৰি দিয়াৰ লগে লগে পটেনশিয়াল এনাৰ্জি কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হ'ব আৰু লাষ্ট পইণ্টলৈ গৈ আকৌ কাইনেটিক এনাৰ্জিটো কি হ'ব জিৰ' হৈ পৰিব আৰু পটেনশিয়াল এনাৰ্জিলৈ কনভাৰ্ট হ'ব পটেনশিয়াল এনাৰ্জি আকৌ কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ পিৰিয়ডিক মোশন হিচাপে আমাৰ ইটা টুকুৰা ঘূৰি আহিব আহি হয়তো আৰমানৰ নাকত যদি খুন্দিয়ায় তেনেহ'লে আধা কেজি ওজনৰ এই ইটা টুকুৰাই আৰমানৰ নাক ভাঙি দিব পাৰে অলপ ৰিক্সি ঠিক আছে এইবাৰ মই এইটো তোমালোক প্ৰেক্টিকেলি দেখুৱাইছোঁ সঁচাকৈ ঘূৰি আহে নেকি আৰু আৰমানৰ নাক ভাঙি দিয়ে নেকি আৰমান ভয় খাইছা নেকি ভয় খাইছা ফিজিক্সত ভৰসা আছে যদি নাকটো ভাঙি যায় এক্সপেৰিমেণ্ট ফেইল হৈ যায় তুমি কিন্তু 1 ইঞ্চি পিছলৈ যাব নোৱাৰিবা ঠিক আছে আৰু ৰেডি ওকে মই ইয়াৰ পৰা ড্ৰপ কৰিম 3 2 1 আৰমানৰ নাকটো বাচি গ'ল হয় নহয় কিয় আৰমানৰ নাকটো কিয় বাচি গ'ল এবাৰ মই নিজে এবাৰ ট্ৰাই কৰি দেখিছোঁ চোৱা মই একেবাৰে চোৱা ইয়াৰ পৰা নাকত লগাই ভালদৰে লগাই চোৱা মই ড্ৰপ কৰি দিছোঁ 3 2 1 মই 1 ইঞ্চি পিছলৈ নাযাওঁ গৈছোঁ নেকি yes my nose is safe because physics works লাষ্ট পইণ্টৰ পৰা ঘূৰি গৈ কিয় নাকত খুন্দোৱা নাই কাৰণ ইয়াত কনজাৰ্ভেশ্যন অফ মেকানিকেল এনাৰ্জি এণ্ড ফ্ৰিকশ্যনৰ কাৰণে আকৌ লাষ্ট পইণ্টৰ পৰা ঘূৰি আহি নাকত খুন্দোৱা নাই ওকে কনচেপ্টখিনি ক্লিয়াৰ হৈছেনে বা চিম্পল হাৰমনিক মোশন কি বুজি পাইছানে ওকে ভেৰি গুড Thank you, sir.